হেল্ল' ফ্ৰেণ্ডছ, আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ নিউ জাৰ্নি ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম তিনিকুণীয়া মাটি বা অসমান মাটিৰ জোখমাখ কেনেকৈ ওলায়। অসমান মানে দোৱা বা চাপৰ, সেইটো মাটিৰ কথা কোৱা নাই। এতিয়া তিনিকুণীয়া মাটি হ'ল আমাৰ এইটো এটা এতিয়া এইকেইটা হ'ল আমাৰ তিনিকুণীয়া মাটি। অসমান মাটি আমাৰ এইটো কিৰ কাৰণত এটা ছাইড ধৰক এনেকৈ সমান আছে, এইটো ছাইডো ধৰক সমান আছে, কিন্তু এই মাটিটো আমাৰ এনেকৈও আহিব পাৰে। এইটো অসমানৰ কথা কৈছোঁ মই। এইবিলাক মাটিৰ আমি জোখমাখ কেনেকৈ উলিয়াম। এতিয়া এইবিলাক মাটিৰ জোখমাখ উলিয়াবলৈ অতি সহজ। এতিয়া এইবিলাক মাটি আমি জোখমাখ কিমান সহজ এটা ফৰ্মুলাৰ সহায়ত আমি কৰিম চাওক। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এইটো এটা মাটিৰ কাষ, এইটো এটা মাটিৰ কাষ, এইখিনি হ'ল আমাৰ মাটি। এতিয়া ধৰি ল'লোঁ ছাপ'জ এই মাটিখিনিত আমাৰ আছে 20 ফুট, এইখিনি মাটিত ধৰি ল'লোঁ আমাৰ আছে 40 ফুট, আৰু এইখিনি মাটিত ধৰি ল'লোঁ আমাৰ আছে 30 ফুট। মানে এইটো ছাইডত 30 ফুট, এইটো ছাইডত 20 ফুট, আৰু এইটো ছাইডত 40 ফুট। এতিয়া এই মাটিটো আমি এটা ফৰ্মুলাৰ সহায়ত সহজে ওলাব পাৰিম। এটা আমাৰ ফৰ্মুলা আছে, S = A + B + C / 2। এতিয়া আমি এইবিলাক নামকৰণ কৰি ল'ম। এইটো এটা ধৰি ল'লোঁ আমি A ছাইড, এইটো এটা ধৰি ল'লোঁ আমি B ছাইড, আৰু এইটো এটা ধৰি ল'লোঁ আমি C ছাইড। ক্লাছ 9-10ত আচলতে এইটো সূত্ৰ আছে। এতিয়া চাওক, আমি এছৰ ঠাইত এছে থাকিল, এই ঠাইত আমি 20টো পাতি দিলোঁ, ফুটটো নালাগে। বি ঠাইত কিমান আছে? 30 আছে, আমি 30, আৰু চিৰ ঠাইত 40। এতিয়া আমি গোটেইকেইটা প্লাছ কৰিম। 20, 30, 40, 2 3 5, 5 4 9, অৰ্থাৎ 90/2 ইজুকেল 2ৰে যদি 90ক ডিভাইড কৰোঁ কিমান হ'ব? 45। এতিয়া আমাৰ এছৰ মান ওলাই গ'ল। এতিয়া আমাৰ নেক্সট সূত্ৰটো হ'ল, আমি ক্লাছ 9-10ত পাইছিলোঁ, S - A, S - B, S - C। এতিয়া S, S - A, S - B, S - C, ইয়াত একো নথকা মানে আমাৰ ইনটু মানে হ'ল পূৰণ। এতিয়া আমি এছৰ মান পালোঁ কিমান? 45। 45 মাইনাছ এৰ মান কিমান আছে? 20 ফুট। আমি ইয়াত পাতিম 20। এছৰ মান 45 মাইনাছ বিৰ মান কিমান আছে? 30। ইয়াত আমি 30 পাতিম, আৰু এছৰ মাইনাছ 45, আমাৰ চি আছে কিমান? 40। গতিকে ফৰ্টি ফাইভৰ পৰা যদি আমাৰ বেকেট নিদিলেও কথা নাই, 25, 45 মাইনাছ 20 ইজুকেল টু 25। একো নাই মানে ইনটু হয়। 45 মাইনাছ 30 ইজুকেল 15 ইনটু 45 মাইনাছ 40 ইজুকেল টু 5। এতিয়া এটা লাইন দীঘল হ'ল কিটো কাৰণত? আমি ব্ৰেকেটটো ব্যৱহাৰ কৰি দিলোঁ, কাৰণ বুজাত সুবিধা হ'বৰ কাৰণে। 45 ইনটু 25 ইনটু 15 ইনটু 5।
এতিয়া আমি এইখিনি পূৰণ কৰিব লাগিব এটা 45 into 25 is equal to 1125 into 15 into 5 is equal to 75 তাৰ পিছত 1125 into 75 1125 into 75 is equal to 84375 এটা ইয়াৰ বৰ্গমূলটো হ'ল আমাৰ 84375 ৰ বৰ্গমূল উলিয়ালে আমি বৰ্গমূল পাম 290.47 এনেকৈ পাই গৈ থাকিম গতিকে আমি 290.47 লৈ ল'লো এতিয়া এইটো আমাৰ বৰ্গফুট হ'ব বৰ্গফুট এতিয়া we know that আমি জানো যে আমি কি জানো যে একলেছা মাটিত 144 স্কয়াৰ ফুট বা বৰ্গফুট এতেকে 290.47 বৰ্গফুট মাটিত হ'ব কিমান হ'ব যে 290.47 divided by 144 এইটো যদি আমি ডিভাইড কৰোঁ তেতিয়া আমি পাম 2.01 অৰ্থাৎ 2 লেছা অলপ বেছি হয় 2 লেছা 0.1 2 লেছা মাটি তো ইয়াৰ এটা দ্বিতীয় ষ্টেপ আছে মানে দ্বিতীয় পদ্ধতি আছে সেই পদ্ধতি যদি আপোনালোকে জানিব বিচাৰে তেন্তে কমেন্ট বক্সত জনাব মই ইয়াৰ দ্বিতীয় পাৰ্টটো দি দিম এই তিনিকোণীয়া মাটিৰ জোখমাখ উলিওৱা তো এবাৰ ভালকে চাই লওক তিনিকোণীয়া মাটিৰ জোখমাখ ঠিক আছে যদি হে ভিডিওটো ভাল পালে প্লিজ লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকা ধৰণৰ ভিডিও বিচাৰে তেন্তে কমেন্ট বক্সত জনাব ধন্যবাদ জয় অসম